নমস্কাৰ ক্ৰাইম চাৰ্চ নিউজত সকলোকে স্বাগতম জনাইছোঁ। মই সাইফুল ইছলামে। লক্ষীপুৰ থানাৰ অন্তৰ্গত কাশিয়াবাৰীত অঘটন হয়। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত কাশিয়াবাৰীত আজি দুপৰীয়া প্ৰায় 12 মান বজাত অঘটন। বিদ্যুৎ স্পৰ্শ হৈ 4 বছৰীয়া সন্ময়না ৰাভাই অকাল মৃত্যুক সাৱটি লয়। আপোনালোকে ঠিকেই শুনিছে, বিদ্যুৎ স্পৰ্শ হৈ 4 বছৰীয়া সন্ময়না ৰাভাই কাশিয়াবাৰীত ৰাজীৱ ৰাভাৰ দ্বিতীয় কন্যা সন্ময়না ৰাভাই আজি কিছু সময় আগতে করুণ মৃত্যুক সাৱটি লয়। বিদ্যুৎ স্পৰ্শ হৈ এজনীয়া ফুলকমলীয়া 4 বছৰীয়া সন্ময়নাই করুণ মৃত্যুক সাৱটিবলগীয়া হয়। এয়া স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে ফুলকমলীয়া সন্ময়না ৰাভা। আৰু এই মৃত্যুত গাঁৱৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। হয়, আপুনি কেতিয়া আহিছে আৰু আপুনি আচলতে ঘটনাটো কি হৈছিল? আচলতে প্ৰায় 2-2.5 ঘণ্টামান আগতে মোৰ বন্ধু ৰাজীৱ ৰাভাই তেখেতে ফোন কৰিলে যে মোৰ দ্বিতীয় কন্যা সন্ময়না ৰাভাই বিদ্যুৎ স্পষ্ট হৈছে, ততাতৈয়াকৈ আহিব লাগে, মই অলপ দূৰত আছোঁ। মই ততাতৈয়াকৈ আহিলোঁ, আহি হস্পিটেলত লৈ গ'লোঁ। হস্পিটেলত লৈ যোৱাৰ লগতে ডক্টৰে ডেড বুলি ঘোষণা কৰি দিলে। হস্পিটেলত লৈ যোৱা হৈছিল? লৈ যোৱাতে তাৰমানে দেৰি হৈ গৈছিল আপোনালোকৰ ইতিমধ্যে? হয়, আমাৰ লগত আমাৰ এই কাশিয়াবাৰী গাঁৱৰ গাঁওবুঢ়া উপস্থিত আছে। আমি তেখেতৰ পৰা সুধিম আচলতে ঘটনাটো কি হৈছিল আৰু গাঁওবুঢ়াই এই ক্ষেত্ৰত কি কয়। হয়, আপুনি এই গাঁৱৰ গাঁওবুঢ়া হয়? হয়, তাৰমানে ঘটনাটো এনেকুৱা হৈছে কি, এনে দুপৰীয়া 12টা বজাত কথা হয়তো মাকে শুই আছিল। তে এই ছোৱালীজনীয়ে এখন খিলি আছিল, খিলিতে হয়তো কেনেকৈ মানে তাৰত লাগি গ'ল। তাৰ মানে হঠাতে মানে এক্সিডেণ্টটো হ'ল। লগা মানে এখন যিখিনি ঘটনাটো ঘটিল মানে এই লকডাউনৰ মাজতে হঠাতে হ'ল। যেতিয়া চৰকাৰে কিবা সুবিধা যদি এই পৰিয়ালটোক আগবঢ়ায় তেনেহ'লে আমি নথৈ আনন্দিত হ'লহেঁতেন। হয়, আপোনালোকে শুনিছে, এই গাঁওখনৰ গাঁওবুঢ়াই তথা গাঁৱৰ ৰাইজে সকলোৱে দাবী কৰিছে এই দুখীয়া পৰিয়ালটোক কিবা এটা সহায় কৰিলে, চৰকাৰে সহায় কৰিলে এখেতে নথৈ আনন্দিত হ'লে হয়। মই সাইফুল ইছলাম, কেমেৰামেন মাছুম ৰেজাৰ সৈতে ক্ৰাইম চাৰ্চ নিউজ, গোৱালপাৰা।